Hello everyone, আজি লৰাৰ ডিমান্ডত গুৰৰ মিঠা আচাৰ বনাবলৈ লৈছো বগৰীৰ হি খুব কৈ আছিল তাৰ বাবে এইদৰে মছলাখিনি মই প্ৰস্তুত কৰি লম এইদৰে চফ এচামুচ গোটা জিৰা এচামুচ কাল জিৰা এচামুচ হৰিয় এচামুচ আৰু 4-5টা মান হুকান জলকীয়া মই মিক্সি জাৰ এটাতে আধা খুন্দা কৰি লৈছো আকৌ এইফালে এটা সসত মই গুৰ অকমান পগাই লম যেহেতু গুৰেদি বনাম এতিয়া গুৰখিনি মই সসটোতে পানী অকন দি ভালকৈ লৰাই পগাই লৈছো আৰু এতিয়া সাকি দিছো সাকনি এখনত কিছুমান গুৰ বালিয়া থাকে তেতিয়া বালিখিনি সাকনি খন্তে ৰৈ যাব আৰু এইফালে এখন কেৰাহিত মই তেল গৰম কৰি তাতে 5 ফোৰণ কেটামান আৰু হুকান জলকীয়া কেটামান দি দিছো আৰু এই তেলতে মই এতিয়া বগৰীখিনি দি হেখিনিও ভালকৈ লৰাম ভালকৈ তেল হুমাবলৈ দিম বগৰীখিনি মই আঙুলিৰে ভালকৈ হেচি ফুটা কৰি দিছিলো যাতে তাত মছলা গুৰ ভালদৰে হুমায় এতিয়া নিমখ হালধি জুখমতে দিছো আৰু ভালদৰে লৰাইছো এতিয়া ইয়াতে মই পগাই লোৱা গুৰৰ পানীখিনিও দি দিছো এতিয়া এইখিনি লৰাই ভালকৈ জুকুৰা মই কিন্তু অলপ কমাই দিছো যেহেতু গুৰ দিছো সেইবাবে জুই ষ্টিমটো আমি চাব লাগিব আৰু এয়া দেখিছেনে এটা ধুনিয়া ৰং হৈছে আৰু ইয়াতে মই এতিয়া ভাজি লোৱা গোটা মছলা গুৰিখিনি হেখিনিও দি দিছো এইদৰে এডাল তাৰৰ নিচিনা যেতিয়া হ'ব গুৰৰ পাকটো আমি জানিব লাগিব যে হোল আমাৰ জুখতে হৈছে আৰু এতিয়া মই এটা কাছৰ বয়ামত দুদিনমান ৰদাবৰ বাবে থৈ দিছো মোৰ লৰাই খুব কৈ আছিল খাব এনেদৰে বনাই মিঠা আচাৰ